হেল্ল' এভৰিৱান বহু দিনৰ মূৰত লগ পালোঁ আপোনালোকক আছেনে ভালে আপোনালোক ঠাণ্ডা কেনেকুৱা বাৰু বহুত ঠাণ্ডা নহয় জানো বুঢ়ীটোক চাওকচোন মোৰ মানে ঘৰলৈ আহিলোঁ হঠাতে মইনা অখুখৰ কাৰণে আৰু ব্লগ বনাব হোৱা নাছিল মইনা অখুখ বহুত বেছি আছিলে আৰু আজি অলপ ভাল পাইছে সেইকাৰণে ভাবিলোঁ টাউনলৈ আহিলোঁ অলপ ওলাই আহি পেলাই ভাবিলোঁ ক'ত যাম বুলি এখন ৰিজৰ্ট কাম ৰেষ্টুৰেণ্ট এখন আছে আমাৰ মংগলদৈত খাৰখোৱা তালৈকে আহিলোঁ মানে খেলা ধূলাও কৰিব পাৰে বাচ্চাবিলাকৰ খেলা ধূলাৰ বহুত কিবা কিবি আছে আৰু লগতে কিবা খাবও পাৰে আমি মানে দিনটো টাউনত ঘূৰি মানে একদম ভাগৰুৱা হৈ গৈছোঁ সেইটো কাৰণে ভাবিলোঁ কিবা খোৱাও হ'ব আৰু লগতে সিদ্দিকাই অলপ খেলিব পাৰিব আৰু এইজনী হৈছে সিদ্দিকাৰ বায়েক মইনা দুটাকো লৈ আহিলোঁ খেলিবলৈ বুলি এতিয়া খেলোতে বহুত দেৰিয়ে হ'ল ফাৰ্ষ্টতে অৱশ্যে খেলিবলৈ ভয় কৰিলে মানে ধুলনিটো নুঠে একোতে নুঠে কিন্তু এতিয়া লাহে খেলিব পৰা হৈছে আৰু ভয়টো কমিছে কিন্তু সন্ধিয়া নামি আহিছে আৰু ইমান ঠাণ্ডা ঘৰৰ ফালে আমাৰ মানে আচৰিতেই পাইছোঁ আৰু এতিয়া সন্ধিয়া হ'বৰ হৈছে কিন্তু আমাৰ বাইদেউৰ খেলা শেষ হোৱা নাই ইফালৰ পৰা সিফাল বাপেকক দৌৰাই লৈ ফুৰিছে মই ভাবিছোঁ ইমান দিনে ময়ে অকলে ৰাখোঁ নহয় জানো গতিকে ইমান দিনে ময়ে দৌৰি ফুৰিছোঁ আজি তুমি অলপ দৌৰি ফুৰাচোন বাৰু কেনেকুৱা লাগে গম পাবা এক্সপিৰিয়েঞ্চ গতিকে মই ইমান দিনে অকলে ৰাখাৰ বদলাটোতো ল'ব লাগিব মই নহয় জানো বাকী আপোনালোকে আহিছেনে মংগলদৈত থকাখিনিয়ে চাগে আহিয়ে পাইছে প্ৰায় সৰু বাচ্চা আৰু যিসকলে অহা নাই সৰু বাচ্চাৰ বৰ ধুনীয়া মানে খেলাৰ যোগাৰ আৰু খোৱা লোৱাও বৰ ধুনীয়া ব্যৱস্থা আছে আহিব পাৰে আপোনালোকে আৰু আমি এতিয়া ভয়তে কান্দি আছে চাওকচোন সেইজনী আমি এতিয়া আহিছোঁ মানে এনেকৈ আৰু যে হঠাৎ আহিলোঁ টাউনলৈকে আহি পেলাই সোমালোঁ ট্ৰাই কৰিছে মানে বেলেগ এজনীৰ সৈতে আকৌ অকণমানতে ভয় কৰি চবতে ভয় কৰিছে ইফালে উঠিব ভয় লাগে সেইফালে উঠিব ভয় লাগে কি হ'ব এইজনীৰ লগত পিছত গৈ আকৌ সন্ধিয়া সময়ত একদম মানে এক্সপাৰ্ট হৈ যাব যেতিয়া যাব টাইম হ'ব তেতিয়া বাকী তাই অসুখৰ কাৰণে আহিলোঁ জ্বৰ কাহ বমি এইবিলাক হৈছিলে নানা ধৰণৰ মই অকলে ভয়ো লাগিল অলপ কি কৰিম কি নকৰিম সেইটো কাৰণে হঠাৎ গুচি আহিলোঁ আৰু ইমান দিনে ভ্লগ বনাব হোৱা নাই তাইৰ অসুখৰ কাৰণে তাইৰ লগত অকণমান বহুত ব্যস্ত হৈ আছোঁ মই সেইটো কাৰণে আৰু যদিও এইটো ভ্লগ বনাইছোঁ ভ্লগটো আপলোড হওঁতে বহুত দিন লাগিব যেন লাগিছে ইয়াৰ পৰা গৈ লৈ কি কৰোঁ চাওঁ এতিয়া লাষ্ট টাইম হৈছে তথাপিতো ধুলনি খেলিব এৰা নাই কিন্তু এতিয়া মোৰ ইমান ভোক লাগিছে মই কিবা খাব লাগে আৰু দিনটো ঘূৰি আছোঁ টাউনত আজি কিন্তু একো খাব হোৱা নাই এতিয়া ভোকত মোৰ অৱস্থা নাইকিয়া ইমান ধুনীয়া লাগে কেতিয়াবা আকৌ আহিম আহি পেলাই আপোনালোকক দেখুৱাম কেনেকুৱা এইজনীক চাওক দেখাম বাৰু কেনেকুৱা আপোনালোকক কেতিয়াবা বৰ ধুনীয়া একেবাৰে বহুতেই ধুনীয়া ৰেষ্টুৰেণ্ট হয় আৰু ৰেষ্টুৰেণ্ট কাম ৰিজৰ্ট ফাৰ্ষ্টতে ৰেষ্টুৰেণ্টেই আছিল এতিয়া ৰিজৰ্ট টাইপ বনাইছে মানে ষ্টে কৰিবও পাৰে মানুহে পে' কৰি পেলাই আৰু বাচ্চা খেলা ধূলা এইবিলাকৰ কাৰণে বৰ ধুনীয়া ভয়তে আৰু খেলিব নোৱাৰে সন্ধিয়া হৈ গ'ল আৰু খেলাৰ পৰা কিবা কৰি ধৰি লৈ আহিলোঁ এইজনী নাহে কোনো ৰকম এতিয়া ভাবিছোঁ কিবা খাই লওঁ অকণমান ফ্ৰেছ হৈ পেলাই খাই বৈ উঠি আৰু এতিয়া ঠাণ্ডাও পৰিছে গতিকে ঘৰলৈকেই যাব লাগিব আৰু বেলেগ আৰু উপায় নাই বহুতেই ঠাণ্ডা ইয়াতে একেবাৰে অৱস্থা নাইকিয়া আমি তাতে ইমান ধুনীয়াকৈ থাকোঁ কিন্তু ইয়াতে বেছি ঠাণ্ডা পাইছোঁ আহি পেলাই একুৰিয়াম এটা আছিলে ইমান ধুনীয়া ডাঙৰ মাছ আছে একুৰিয়ামটো দেখিবলৈ বৰ ধুনীয়া তাতে মানে তাই চাইছে মাছকেইটা লাগিব পাৰি নেকি আৰু এতিয়া আমি ৰখি আছোঁ খোৱা বস্তু আহিয়ে নাপায় ভোকত আমাৰ অৱস্থা বেয়া আহিছে পানী বটল কেইটাহে সেইকেইটাকে খোৱা ব্যৱস্থা কৰিব লাগিব যেন পাইছোঁ ফাইনেলি আমাৰ আহি গ'ল খানা তন্দুৰী ৰুটি আৰু লগতে চিকেন কাৰী আমি খাই বৈ এতিয়া ঘৰলৈকে ঘূৰিছোঁ বহুত ধুনীয়া লাগে আহিবচোন আপোনালোকো আৰু জনাব কেনেকুৱা লাগিলে আজিলৈকে বাৰু ইমানেই বহুত দীঘল ভ্লগ কৰা নাই আজিলৈকে বাৰু বাই সকলোকে